ননাইপাৰা চাহ বাগিচাত বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে হাতী মানুহৰ সংঘাত হৈ আহিছে আৰু এই সংঘাতত বিভিন্ন সময়তে মানুহে নিজৰ ঘৰ বাৰী নষ্ট হোৱাৰ লগে লগে মানুহবোৰৰ নিজৰ প্ৰাণ বলিদানো কৰিবলগীয়া হৈছে বা প্ৰাণ হেৰুৱাইছে। আৰু যাৰ ফলস্বৰূপ আমি যোৱাৰ নিশা প্ৰায় 3টামান বজাত দেখা পাইছোঁ যে বিপ্লৱ তালুকদাৰ নামৰ যিজন এই গৰীব ব্যক্তিৰ ব্যৱসায় চলি আছিলে, সেই দোকানখন বনৰীয়া হাতীয়ে সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে আৰু প্ৰায় 3-4টামান ব্যক্তিয়ে সম্পূৰ্ণভাৱে আঘাত হৈছে আৰু প্ৰায় 8টা বা 9টামান ঘৰ সম্পূৰ্ণভাৱে ভাঙি পেলাইছে। যাৰ ফলস্বৰূপ আমি আজি এইখিনিতে উপস্থিত হ'লোঁ। লগতে আমি দেখা পাইছিলোঁ যে যোৱা বিগত সময়বোৰত ডাঙৰ ডাঙৰ স্থানীয় লিডাৰসকলে ছ'চিয়েল মিডিয়াৰ মাধ্যমতে হওক বা নিউজ চেনেলৰ মাধ্যমতে হওক বহুত মানে ডাঙৰ ডাঙৰ কথাবিলাক কৈছিলে বা তেনেকুৱা সা সুবিধা আজিলৈকে আমি দেখা পোৱা নাই। খালি দেখা পাইছোঁ যে একমাত্ৰ মানে প্ৰতিশ্ৰুতি, আৰু প্ৰতিশ্ৰুতিৰ ফলত আজিলৈকে তেনেকুৱা পদক্ষেপ দেখা পোৱা নাই। আৰু এই হিচাপতে আজি বনৰীয়া হাতীৰ লগত যিটো সংঘাত সেইটো আহিছে আৰু কিন্তু হৈ থাকিব, কিন্তু তাৰ মাজতো কিন্তু হাতীৰ লগত যিটো আমাৰ সংঘৰ্ষ তাৰ পৰা আমি কেনেকৈ মানে নিজকে ছেফটি মেইনটেইন কৰিব পাৰোঁ, তাৰ কাৰণে আমাক বা এই সাধাৰণ ৰাইজক যিটো সা সুবিধা লাগিছিলে সেইটো কিন্তু প্ৰদান কৰিব নোৱাৰিলে।